নমস্কাৰ। এটি খুহুতীয়া কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। ঘুকুত গাঁৱত মহা আনন্দেৰে আছিল এজাক পিঠা। হঠাৎ আহি বিদেশী কেকটোৱে তাত লগালে বিৰাট লেঠা। গাঁৱলীয়া পিঠাৰ পোৱালি, শেষ হ'ল তহঁতৰ দিন। চৌদিশে ৰাইজে কেকহে ভাল পায়, তহঁতক কৰে ঘিণ। লেতেৰা পেতেৰা তেলেতীয়া চব ক'লাকৈ কেৰাহীত ভাজে। ঘৰে ঘৰে গৈ সুধি আহগৈ, অসমীয়া মৰিছে লাজে। কেকৰ কথা শুনি তিলপিঠাটোৰ উঠিল টিঙিচকৈ খং। সকলো পিঠাকে ৱাৰ্ণিং দিলেহি টং 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 টং। সদৌ অসমৰ পিঠা ভাই ভনী, একেলগ হোৱা ভাই। নহ'লে বিদেশী কেকটোৱে আহি ঘৰতে দিয়ে ধুলাই। অসম চুক্তিৰ ৬ষ্ঠ দফাই আমাক কৰিব ৰক্ষা। আহচোন বাৰু কেক ওচৰ চাপি, দিম তোক আমি বেচ শিক্ষা। কেকৰ কথা তিলপিঠাটোৱে পিছে হাঁহি উৰুৱাই কয়। দেশৰ অৰ্থনীতি সলনি হৈছে, বিদেশীক দিছে আশ্ৰয়। দেশীয় কোম্পানীৰ আংকুল চিপ্ছৰ নোচোৱানো কিয় ভাই? আংকুল চিপ্ছৰ উৎপাতত সি নোপোৱাই হ'ল ঠাই। বাচি থাকিবলৈ বিচাৰিছা যদি টপ টপ তেজ কৰা। সময়হঁতে সলনি নহৈ কিয় বাৰু মিছাতে মৰা। ধন্যবাদ।